হেল্ল' ষ্টুডেণ্ট ফ্ৰেণ্ডছ, তোমালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ এক্সাৰচাইজ 2.3ৰ প্ৰথম প্ৰশ্নৰ দ্বিতীয়টো অংক, য'ত আমাক p of x-ক g of x-এ হৰণ কৰা বুলি কোৱা আছে। তাত দিয়া আছে p of x-টো x power 4 minus 3x square plus 4x plus 5 আৰু g of x-টো দিয়া আছে x square plus 1 minus x। ইয়াৰ আগৰ ভিডিঅ'ত আমি বহুপদক কেনেকৈনো হৰণ কৰে, সংখ্যাক কেনেকৈ হৰণ কৰে তাৰ সৈতে আমি ৰিজাই পেলাই আমি অংকটো কৰিবলৈ যত্ন কৰিছিলোঁ। ইয়াত পুনৰ আমি p of x-ক g of x-এ কেনেকৈনো হৰণ কৰিব লাগে আকৌ প্ৰেক্টিছ কৰিম। তে আহাচোন কেনেকৈ কৰিব লাগে আমি মনত পেলাওঁ আকৌ। ইয়াতে যদি চাওঁ, প্ৰথমতে আছে x to the power 4 minus 3x square plus 4x plus 5, ইফালে দিয়া আছে x square plus 1 minus x। তে বহুপদকেইটা যদি মন কৰা এটা কথা দেখিবা, ইয়াতে x to the power 4 তাৰপিছত পাৱাৰটো আহিব লাগিছিলে x কিউব, x to the power 4 তাৰপিছত আহিব লাগিছিলে x কিউব, তাৰপিছত স্কোৱাৰ, তাৰপিছত x, তাৰপিছত ধ্ৰুৱক পদ। এই এনেকৈ ক্ৰমান্বয়ে পাৱাৰটো কমি গৈ থাকে। ইয়াতে যদি চাওঁ x কিউবটো নাই, গতিকে আমি কি কৰিম, এইখিনিতে x কিউবৰ কাৰণে তাৰ ঠাইটো এৰি থৈ যাম। মানে আমি এইখিনিতে কি লিখিম, মাইনাছ x to the power 4, তাৰপিছত গেপ একণ দিম, তাৰপিছত গেপখিনি দি পেলাই মাইনাছ 3x স্কোৱাৰ প্লাছ 4x প্লাছ 5 পাতিম। আকৌ যদি আমি g of x-ত চাওঁ, g of x-ত x স্কোৱাৰ আছে, তাৰপিছত ধ্ৰুৱক পদ আছে, তাৰপিছতহে x আছে। তে আমি কৈছিলোঁ যে প্ৰথমতে পাৱাৰটো যিমান থাকিব, তাৰপিছত 1 কমিব, তাৰপিছত আকৌ 1 কমিব, এনেকৈ ক্ৰমান্বয়ে কমি যায়। ইয়াতে তেনেকৈ থকা নাই, ইয়াতে অলপ খেলিমেলিকৈ আছে। গতিকে আমি g of x-টো কি বুলি লিখিব লাগিব, x স্কোৱাৰ মাইনাছ x প্লাছ 1, মানে সিহঁতৰ আৰ্হি গঠনটোত আমি লিখি ল'ব লাগিব। ঠিক ইয়াতো আমি ঠিক কৰি ল'ম, এইটো x স্কোৱাৰ মাইনাছ x প্লাছ 1 হিচাপে পাতি ল'ম। কথাখিনি বুজিব পাৰিছেনে বাৰু? মানে আৰ্হি গঠন মানে কি, প্ৰথমতে মেক্সিমাম পাৱাৰটো থাকিব লাগে, তাৰপিছত ক্ৰমান্বয়ে কমি গৈ থাকিব লাগে। তে যদি x to the power 10 থাকে, তাৰপিছতো x to the power 9 আহিব লাগে, তাৰপিছত 8 আহিব লাগে, তেনেকৈ কমি গৈ থাকে। যদি নাথাকে আমি মাজতে অলপ গেপ দি থৈ যাম। গেপ দিম কিয়, আমি পিছৰ যেতিয়া আমি ষ্টেপখিনি কৰি গৈ থাকিম তেতিয়া আমি গম পাই গৈ থাকিম। এতিয়া গম পালোঁ যে আমি x স্কোৱাৰ মাইনাছ x প্লাছ 1, এইটোৱে আমি x to the power 4 minus 3x square plus 4x plus 5ক হৰণ কৰিব লাগে। ইয়াতে তোমালোকে কনফিউজ নহ'বা, এইটো যিহেতু আগুৱাই আনিছোঁ, তোমালোকে নাভাবিবা যে আগুৱাই অনাৰ কাৰণে তাৰ চিনডাল সলনি হ'ব। ইয়াতে চিনডাল সলনি নহয়, কাৰণ কিয় সলনি নহয়, ই সমান চিহ্ন পাৰ হৈ অহা নাই। সমান চিহ্ন যদি পাৰ হৈ আহে তেতিয়াহে তাৰ চিনডাল সলনি হ'ব। যিহেতু ই সমান চিহ্ন সিপাৰেই আছে, তাতেহে আগ পিছ হৈছে, গতিকে তাৰ চিনডাল সলনি নহয়। তাৰপিছত আমি কি কৰিছিলোঁ যে প্ৰথম পদটোক হৰণ কৰিব লাগে। যদি আমি প্ৰথম পদটো চাওঁ, ইয়াতে x to the power 4, তাক আমি x স্কোৱাৰে হৰণ কৰিব লাগে। যদি x to the power x স্কোৱাৰে হৰণ কৰোঁ, তেতিয়া আমি কিমান পাই যাম, x স্কোৱাৰ পাই যাম। কালি আমি কৈছিলোঁ যে যেতিয়া আমি হৰণ কৰিম তেতিয়া সিহঁতৰ পাৱাৰকেইটা মাইনাছ হ'ব। গতিকে 4 পৰা 2 গ'লে 2 থাকিব, অৰ্থাৎ x স্কোৱাৰে মই যদি x to the power 4ক হৰণ কৰোঁ, x স্কোৱাৰ পাম। গতিকে কিমান বাৰ পাম, এইটো আমি ওপৰত পাতিব লাগে, x স্কোৱাৰ বাৰ পালোঁ। ওপৰত পতাৰ পিছত আমি কি কৰিব লাগে, এই আগৰকেইটাৰ লগত ইয়াৰ লগত পূৰণ কৰিব লাগে। ইয়াৰ লগত পূৰণ কৰিলে x to the power 4 হ'ব, মাইনাছে প্লাছে মাইনাছ হ'ব, x আৰু x স্কোৱাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে x কিউব হ'ব। এইখিনি আমি ৰাখি থৈ গৈছিলোঁ যে x কিউব, কাৰণ এইটো x কিউবৰ ঘৰ, গতিকে এইখিনি আমি x কিউবৰ কাৰণে ঠাইটো ৰাখি থৈ গৈছিলোঁ। এতিয়া নেক্সট কি কৰিব লাগিব, প্লাছ হৈ যাব, 1 আৰু x স্কোৱাৰ পূৰণ কৰিলে আমি পাই যাম x স্কোৱাৰ। ইয়াতে আৰু পূৰণ কৰিব লগা নাই, ইয়াতে পদ 3টা আছিলে, গতিকে আমি তলৰ শাৰীত পদ 3টা পাই যাম। এনেকৈ পোৱাৰ পাছত আমি কি কৰিব লাগে, ওপৰটোৰ পৰা তলৰটোৰ মাইনাছ কৰিব লাগে। মাইনাছ কৰোঁতে আমি সাৱধান হ'ব লাগে, যিহেতু ইয়াতে প্লাছ চিন আছে, আমি তাক কি বুলি ভাবিম, মাইনাছ বুলি, কাৰণ মাইনাছে প্লাছে মাইনাছ হৈ যাব, মাইনাছে কি হৈ যাব, প্লাছ হৈ যাব, মাইনাছে প্লাছে মাইনাছ হৈ যাব। মানে তলৰ শাৰীত যিখিনি পদ থাকিব তাৰ চিনকেইডাল আমি উল্টাকৈ ভাবিব লাগিব। ইয়াতে প্লাছ আছিলে, মাইনাছ বুলি ভাবিম, মাইনাছ আছে প্লাছ বুলি ভাবিম, প্লাছ আছে মাইনাছ বুলি ভাবিম। এতিয়া যদি চাওঁ ওপৰত যে x to the power 4 জমা x to the power 4 ধাৰ, মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ যে যদি প্লাছ থাকে আমি তাক জমা বুলি ভাবিম, আৰু যদি মাইনাছ থাকে আমি তাক ধাৰ বুলি ভাবিম। গতিকে ইয়াত x to the power 4 এটা জমা, x to the power 4 ইয়াত এটা ধাৰ, গতিকে ধাৰ জমা সমান আছে, গতিকে একো নাথাকিব। এইটো তললৈ নামি আহিব, যিহেতু ওপৰত একো নাই, তললৈ নামি আহিব। নামি আহোঁতে আমি মাইনাছ চিনডাল ভাবিব নালাগে, কি ভাবিব লাগিব, প্লাছ চিন, গতিকে এইটো হ'ব প্লাছ x কিউব। এতিয়া ইয়াতে যদি চাওঁ x স্কোৱাৰ 3টা মাইনাছ মানে আমি ধাৰ বুলি ভাবিম, গতিকে x স্কোৱাৰ 3টা ধাৰ, x স্কোৱাৰ এটা ধাৰ, 3টা ধাৰ আছিলে, আকৌ এটা ধাৰ হৈ গ'ল, মুঠতে কেইটা ধাৰ হৈ যাব, 4টা ধাৰ হৈ যাব, মানে -4x স্কোৱাৰ। ধাৰ মানে মাইনাছ বুলি ভাবিম।
তে ওপৰ শাৰীৰ পৰা ডাইৰেক্ট নামি আহিব 4x + 5 হিচাপে নামি আহিব তে ইয়াৰ পিছত আমি কি কৰিব লাগে আকৌ চাব লাগিব এই যেটো আমি বিয়োগ কৰি পালো এই বিয়োগ কৰি পৰা বহুপদটো এই বহুপদটোৱে হৰণ যায় নে নাযায় তে ইয়াৰ আগৰ ভিডিওত আমি কৈছিলো যে হৰণ যায় নে নাযায় আমি ক'ত চাব লাগিব যে যিকিটা চলক আছে চলকৰ পাৱাৰ কিটা চাব লাগিব ইয়াতে পাৱাৰ 2 আছে ইয়াতে 3 আছে ইয়াত পাৱাৰটো বেছি হৈ আছে গতিকে আমি হৰণ কৰিব পাৰিম তে কেইবাৰ হৰণ যাব আমি চাবৰ কাৰণে কি কৰিম x³ x² হৰণ কৰিম ইয়াৰ প্ৰথম পদটো ইয়াৰ প্ৰথম পদেৰে হৰণ কৰিম হৰণ কৰিলে কি হ'ব পাৱাৰ মাইনাস হ'ব গতে তিনিটা পৰা দুটা বিয়োগ কৰিলে 1 থাকিব মানে x⁴ মানে আমি তাক x বুলি লিখিলেও শুদ্ধ হ'ব অৰ্থাৎ x³ মই x² হৰণ কৰিলে পাই যাম x আৰু হেতু আমি ক'ত পাতিব লাগে এই ওপৰত পাতিব লাগে কেইবাৰ হৰণ গলটো আমি ওপৰত পাতিব লাগে এতিয়া x এ আমি আকৌ প্ৰথম এখিনি পূৰণ কৰিব লাগিব পূৰণ কৰিলে x² আৰু x আমি চাও প্লাস হ'ব প্লাস প্ৰথম নাপাতিলেও চলিব x² আৰু x পূৰণ কৰিলে আমি x³ পাই যাম মাইনাস মাইনাস হৈ যাব x * x x² হৈ যাব প্লাস প্লাস হৈ যাব 1 * x মানে x হ'ব এতিয়া আমি আকৌ কি কৰিব লাগিব ইয়াতে বিয়োগ কৰিব লাগিব বিয়োগ কৰিবৰ কাৰণে আমি কি কলো যে যদি প্লাস থাকে আমি তাক মাইনাস বুলি ভাবিম মাইনাস থাকিলে আমি তাক প্লাস বুলি ভাবিম প্লাস থাকিলে আমি তাক মাইনাস বুলি ভাবিম তেনেকৈ পাতি লোৱাৰ পাছত আমি কি কৰিম ইয়াতে x³ এটা জমা প্লাসত আছে মানে জমা x³ এটা ধাৰ গতিকে জমা আৰু ধাৰ সমান কাটা যাব ইয়াতে যদি চাও x² চাৰিটা ধাৰ আৰু ইয়াতে যদি চাও x² এটা জমা তে চাৰিটা ধাৰ আছিল আৰু এটা জমা গতিকে চাৰিটা ধাৰ আছিল এটা জমা কৰি দিলু কেটা থাকিব তিনিটা ধাৰ থাকিব গতিকে ধাৰ মানে মাইনাসত আহিব -3x² তে ইয়াতে যদি চাও x চাৰিটা জমা x এটা ধাৰ গতিকে চাৰিটাৰ পৰা এটা ধাৰ মাইনাস কৰি দিলে কি হৈ যাব তিনিটা x জমা থাকিব ইয়াৰ পিছত +5 টো ডাইৰেক্ট তললৈ নামি আহিব এনেকৈ পোৱাৰ পাছত আমি কি কৰিব লাগিব আকৌ এইটোৱে ইয়াক হৰণ যায় নে নাযায় চাম তে হৰণ যায় নে নাযায় ক'ত গম পাম আমি পাৱাৰটো ইয়াতে স্কোৱাৰ আছে ইয়াতে স্কোৱাৰ আছে পাৱাৰ সমান গতিকে পাৱাৰ সমান হ'লে আমি হৰণ কৰিব পাৰিম তে x -3x² হৰণ কৰিব লাগিব x² ইয়াৰ প্ৰথমটোৰে হৰণ কৰিম যেহেতু পাৱাৰ সমান গতিকে কেনসেল যাব থাকিব -3 অৰ্থাৎ -3x² যদি মই x এৰে হৰণ কৰো পাম তেতিয়ালে -3 বাৰ তে -3 বাৰ পাম মানে আমি ওপৰত পাতিব লাগিব -3 কেইবাৰ যাব এটো পাতি লোৱাৰ পিছত আমি কি কৰিব লাগিব হি এই আগৰ কিটাৰ লগত পূৰণ কৰিব লাগিব অৰ্থাৎ এইখিনি ইয়াৰ লগত পূৰণ হ'ব পূৰণ কৰিলে আমি কি পাই যাম প্লাসে মাইনাসে মাইনাস হৈ যাব x² * 3 মানে 3x² হৈ যাব মাইনাসে প্লাস হৈ যাব x * 3 মানে 3x হ'ব 1 * 3 তাৰ আগতে আমি চাও প্লাসে মাইনাসে মাইনাস হৈ যাব 1 * 3 মানে 3 হৈ যাব এনেকৈ পাই যাম এনেকৈ পোৱাৰ পিছত আমি মাইনাস কৰিব লাগিব মাইনাস কৰাৰ আগতে আমি চিনডাল চাম ইয়াতে প্লাস চিন বুলি ভাবিম ইয়াতে মাইনাস চিন বুলি ভাবিম ইয়াতে প্লাস বুলি ভাবিম এটা যদি চাও x² তিনিটা ধাৰ x² তিনিটা জমা তে জমা আৰু ধাৰ সমান গতিকে কেনসেল হৈ যাব x² তিনিটা জমা x তিনিটা জমা x তিনিটা ধাৰ গতিকে ধাৰ আৰু জমা সমান কেনসেল যাব 5 প্লাস মানে 5 জমা 3 প্লাস মানে 3 জমা বুটতে কিমান জমা হ'ব 8 জমা হ'ব এইদৰে যদি আমি চাও ইয়াতে ভাগফল কিমান পাম তেতিয়ালে ভাগফলটো এটো কোৱা হয় ভাগফল বুলি গতিকে আমি পালো x² + x - 3 ভাগশেষটো এটো ভাগশেষ পালো আমি 3 এইদৰে আমি বহুপদক বহুপদেৰে হৰণ কৰিব লাগিব আৰু চাব লাগিব যে সিহঁতৰ পাৱাৰ বিলাক ঠিকে থাকে আছে নে নাই যদি নাই আমি আগা পিছা কৰিব লগা হলে আগা পিছা কৰি ল'ব লাগিব তে ভিডিওটো যদি চাই ভাল পাইছা লাইক কৰিবা লগৰ সকলৰ মাজত শেয়াৰ কৰিবা এনেকুৱা আৰু ভিডিও পাই থাকিবৰ কাৰণে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা ভিডিওটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ